নমস্কাৰ বন্ধুসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল হেল্প ফৰ আছামলৈ। বন্ধুসকল, সকলোৱে এতিয়া এটা বস্তু সকলোৱে শুনা পাই আছে যে অসম চুক্তিৰ 6 নং দফা। তো সেই 6 নং দফাত আছে কি একচুৱেলি, তো সেই বিষয়ে বলক আমি ভিডিঅ'টো এনালাইচিছ কৰোঁ আৰু ভিডিঅ'টোত 6টা দফা কি কি আছে বলক আমি চাই লওঁ। যদি ভিডিঅ'টো এতিয়ালৈকে লাইক কৰা নাই লাইক কৰি দিয়ক, চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু তাৰ কাষতে থকা ঘণ্টিডাল টিপি দিব। বলক আমি আৰম্ভ কৰোঁ। কি আছে অসম চুক্তিৰ 6 নং দফা ৰূপায়ণ কমিটিৰ প্ৰতিবেদনত? কিয় 13জন সদস্যৰে স্বাক্ষৰিত প্ৰতিবেদনত গৃহ মন্ত্ৰালয়ৰ হাতৰ পৰাৰ পিছতো আনুষ্ঠানিক গ্ৰহণ কৰা নাই গৃহমন্ত্ৰীয়ে? অসম চুক্তিৰ 6 নং দফা ৰূপায়ণ কমিটিৰ চূড়ান্ত প্ৰতিবেদনত উল্লেখ কৰা কেইবাটাও বিশেষ পৰামৰ্শ কিয় 13জন সদস্যৰে স্বাক্ষৰিত প্ৰতিবেদনত গৃহ মন্ত্ৰালয়ৰ হাতত পৰাৰ পিছতো আনুষ্ঠানিকভাৱে গ্ৰহণ কৰা নাই গৃহমন্ত্ৰীয়ে? কি আছে সেই প্ৰতিবেদনত? তো ইয়াৰ 6টা দফা আছে। তো বলো 6টা দফাটো কি কি আছে চাই লওঁ। অসম বিধানসভা আৰু লোকসভা 2/3 আসন খিলেঞ্জীয়াৰ কাৰণে সংৰক্ষণ কৰা হওক। তাৰ উপৰিও 16% আসন অনুসূচিত জাতি আৰু জনজাতিৰ কাৰণে সংৰক্ষণ ৰখা হওক। এই পৰামৰ্শত সহমত পোষণ কৰিছে 10জন সদস্যই। বাকী 3জন সদস্যই 100%ই সংৰক্ষণ হোৱাটো বিচাৰে। এইটো হ'ল 1 নম্বৰটো। 2 নম্বৰটো আছে 1951 চনৰ নাগৰিকপঞ্জীত অন্তৰ্ভুক্ত লোকসকলৰ সন্তিক জাতি উপজাতি জনগোষ্ঠী ধৰ্ম ভাষা বৰ্ণ ভেদে খিলেঞ্জীয়া বুলি ধৰা হওক। সেইটো হ'ল 2 নম্বৰ আছিল। তো 3 নম্বৰটো হ'ল অসমত উচ্চ সদন গঠন কৰা হওক। অসমত ILP ব্যৱস্থা প্ৰৱৰ্তন কৰা যাওক। এইটো হ'ল 3 নম্বৰ। 4 নম্বৰটো হ'ল ৰাজ্য চৰকাৰৰ অধীনত চাকৰিৰ ক্ষেত্ৰত খিলেঞ্জীয়াৰ কাৰণে 80% সংৰক্ষণ কৰা হওক। এইটো হ'ল 4 নম্বৰ। 5 নম্বৰটো হ'ল অসমীয়াৰ খিলেঞ্জীয়া ভাষাসমূহৰ উত্তৰণৰ কাৰণে পদক্ষেপ লোৱা হওক। এইটো আছিল 5 নম্বৰ। তো 6 নম্বৰটো হ'ল কমিটিখনৰ টাৰ্মছ অফ ৰিফাৰেঞ্চ অসম বিধানসভাত আৰু স্থায়ী নিগমত অসমীয়া লোকৰ কাৰণে সংৰক্ষণ সন্দৰ্ভত পৰামৰ্শ আৰু চাকৰিৰ ক্ষেত্ৰত খিলেঞ্জীয়াৰ কাৰণে সংৰক্ষণৰ দিশত পৰামৰ্শৰ কথা কোৱা হৈছে। তো এই 4টাই আছিল 6 নং দফাত থকা বিষয়সমূহ। আৰু তলত আছে কিছুমান উল্লেখযোগ্য যে উচ্চতম ন্যায়ালয়ে সংৰক্ষণৰ ক্ষেত্ৰত 50% সীমাৰেখা নিৰ্ধাৰণ কৰি থৈছে আৰু যোৱা ডিচেম্বৰত এখন ৰাজপত্ৰিত জাননীৰ যোগেদি অসমক কেন্দ্ৰীয় চৰকাৰে ILP ব্যৱস্থাৰ পৰা আঁতৰাই আনিছে। তো বন্ধুসকল, ভিডিঅ'টো এইখিনি আছে। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰি দিব, শ্বেয়াৰ কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু তাৰ কাষতে থকা ঘণ্টিডালো টিপি দিব।